হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া দেখিছে মই আজি এখন চাদৰত পতি লগাম বুলি লৈছোঁ। পতি লগাওঁতে আপোনালোকক দেখুৱাওঁ বুলি লৈছোঁ কেনেকৈ পতি লগোৱা হয়। এইখন এখন চাদৰ, এইখিনি চাদৰখনৰ পতিখিনি চাদৰখনৰ আগত লাগি আহিছিলে, মই কাটি ল'লোঁ। তাৰপিছত এটা পতিৰ এটা মূৰ আৰু আনটো পতিৰ এটা দুটা মূৰ জইন কৰি ল'ব লাগিব। তাৰপিছত সেই পতিকেইটা চাদৰখনৰ কাষৈটোত আপোনালোকে এনেকৈ পাৰি ল'ব ধুনীয়াকৈ মিলাই, মই যেনেকৈ মিলাই লৈছোঁ। তাৰপিছত এইখিনি চিলাই যাব, লাহে 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 চিলাই গৈ থাকিলে সমান কৰি থাকিব আৰু চিলাই গৈ থাকিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। এয়া দেখিছে মই পতিটো চিলাই চাদৰখনৰ শেষৰ ফালটো পালোহি। তো আগৰ ফালে যিমানকৈ লগাইছিলোঁ সিমানকৈ চাই পিনে কাটি ল'ব লাগিব, কাৰণ পতিটো অলপ দীঘল আছে। তাৰপিছত এনেকৈ মূৰ কৰি পিনে চাদৰখনৰ আগটোত সমান কৰি লৈ পিনে সেইডোখৰো চিলাই দিব লাগিব। তো এফালে চিলোৱা হৈ গ'ল, তো আনফালে চিলাব লাগিব। যিহেতু আনফালে চিলাম সেইকাৰণে আমি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তাতে আকৌ ৰিটাৰ্ণ গৈ পিনে সেইডোখৰৰ পৰা চিলাম। তো আগফালটো ভাঁজ কৰি ল'ব লাগিব, ধুনীয়াকৈ সোমোৱাই ল'ব, কাৰণ কেলৈ দেখিবলৈ ভাল লগা হ'ব লাগিব বস্তুটো। তো এইফালৰ পৰা মূৰটো এনেকৈ চিলাব লাগিব। তাৰপিছত মেচিনটো ৰখাই ঘূৰাই দিব। তাৰপিছত এনেকৈ ষ্ট্ৰেইটকৈ আগৰ নিচিনাকৈ চিলাই আহি থাকিব। চিলাই আহি থাকোঁতে চাব যাতে বেকা নহয়, আপোনালোকে হাতেৰে সমান কৰি যাব। এয়া দেখিছে মই চাদৰখনৰ মাজভাগেই পালোহি চিলাই। তো এনেকৈ চিলোৱা হয় চাদৰৰ পতিবিলাক। তো শেষৰ ফালটো এনেদৰে আপোনালোকে ভালকৈ চাই ল'ব, শেষৰ ফালটো লগাওঁতে অকণমান খেলি মেলি হয়। তো এনেকৈ সমান কৰি লৈ আকৌ অলপ চাপটো দাঙি ল'ব লাগিব, চাপটো দাঙি ঘূৰাই লৈ পিনে মূৰটো চিলাই দিব। এয়া দেখিলে মোৰ চাদৰৰ পতি লগোৱা হৈ গ'ল। এয়া আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এনেকৈ কিমান ধুনীয়া লাগিছে চাদৰখন দেখিবলৈ। পতিখিনি লগাই ল'লে আপোনালোকক আজি সহজতে মই কেনেকৈ পতি লগাই ঘৰতে শিকাই দিলোঁ। থেংক ইউ।